নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ কি খবৰ? বৰ্তমান পূজাৰ বতৰ চলি আছে, যিহেতু আজি বিজয়া দশমী হ'ল, তো আজি দেৱীক বিদায় দিয়া হ'ব আৰু তো ভিডিঅ'টো আজি ইয়াৰ পৰা আৰম্ভ কৰি দিছোঁ আৰু বিজয়া দশমীৰ সকলোকে শুভেচ্ছা জনালোঁ। আৰু পূজা বুলি মানে কিনো ল'লোঁ তাকে দেখুৱাব খুজিছোঁ। পূজা বুলি নহয়, আচলতে মোক এইকেইটা বস্তু প্ৰয়োজন হৈ আছিলে। এটা বেগ ল'লোঁ, এইটো সৰু বেগ, ছাইড বেগ, আৰু মৰাপাটৰ পৰা বনাইছে, গোটৰ মানুহে যে বনায় সেই তেওঁলোকৰ পৰাই লৈছোঁ আচলতে। আৰু এইটো এটা ডাঙৰ বেগ, মানে বহুত ডাঙৰ বেগটো, আৰু বস্তু মানে বহুত ধৰিব। তো মই এতিয়া পূজা বুলি বিশেষ মানে কাপোৰ কানিত খৰচা কৰা নাই, যিহেতু আমি দূৰ জেগা যাব লাগিব ন, সেইবাবে এটা দুটাকৈ এতিয়াৰ পৰা বস্তুবোৰ লৈ আছোঁ। আৰু বেগটো খুব ভাল হয় আৰু বহুত মানে বস্তু ধৰে একেবাৰতে, আৰু সেয়েহে এনেই মানে অযথা কাপোৰ কানি কিনি পেলাই আৰু মানে পূজা বুলি কিনিছোঁ, ইমানো নিকিনা নহয়, কিন্তু একেবাৰে মানে মই দূৰ জেগা যাব লাগিব যিহেতু, সেইবাবেহে লৈছোঁ। পূজা বুলি আচলতে নহয়, এনেই পূজা চাবলৈ গৈছোঁ, কিন্তু মই চাদৰ মেখেলা পিন্ধিয়ে গৈছোঁ। আৰু পূজা হওক, মন্দিৰত হওক, নামঘৰত হওক, এইবিলাকত জিন্স বা বেলেগ বস্তু পিন্ধি গৈ ভাল নালাগে। মানে চাদৰ মেখেলাযোৰ যিমানেই যি নহওক আমাৰ নিজৰ জাতীয় সাজপাৰ, গতিকে চাদৰ মেখেলাযোৰ প্ৰাধান্যতাটো দিয়াটো ভাল। আৰু এইবোৰ স্পৰ্টিং, তাৰপিছতে প্লাজো, জিন্স, এইবিলাকে লৈছোঁ। আৰু সিহঁতলৈ ল'লোঁ হাফ পেণ্ট নহয়, কি লৈছিলোঁ এইটো, কাৰ্গো পেণ্ট আৰু চাৰ্ট ভাইটিৰ কাৰণে। বাকী কিতাপ যে লৈছিলোঁ, কিতাপ দুখন দেখুওৱা হোৱা নাছিলে মই, এই দুখন ল'লোঁ, ওপৰৰ দুখন। ইয়াত এখন অৰণ্য আছিল আৰু নাহৰৰ নিৰিবিলি চাহ, আৰু নিৰিবিলিখন কিন্তু বিচাৰি নাপালোঁ, মই অনলাইন অৰ্ডাৰ কৰিব লাগিব। বাকী এইকেইটা আনিলোঁ পূজা বুলি। আৰু কেইটামান ফুলদানি আনিলোঁ, আৰু কুকুৰ ভাল পাওঁ যিহেতু অকণমানি এটা ডগী পোৱালি লৈ আনিলোঁ। বাকী সেয়াই আৰু ঘৰ সজোৱা বস্তু আনিছোঁ, বিশেষকৈ মানে ইমান খৰচা কৰি থকা নাই, আৰু যিহেতু বহুত দূৰ যাবলগীয়া আছে। আৰু এইটো হাতেৰে সেই গোটৰ মানুহে বনাইছে আচলতে, আৰু খুব ধুনীয়া লাগে এইবিলাক। ভিতৰত তেনেকৈ সজাই থৈছোঁ, আৰু ধূলিৰ কাৰণে মোৰ চৌকেছটো অলপ লেতেৰা হৈ আছে। এইবিলাক কৰিবলৈ মই এইকেইদিন টাইম পোৱা নাই, মানে কামত ব্যস্ত হৈ আছোঁ ন, তো এইফালে মানে মন দিবলৈ হোৱাই নাই। ঘৰৰ ফালে কি হৈছে কি নহৈছে, বেলেগ বেলেগ কামত বৰ্তমান ব্যস্ত হৈ আছোঁ, আৰু ভিডিঅ'সমূহ তেনেকৈ দিব পৰা নাই। দিওঁ বুলি ভাবোঁ, কিন্তু সময়ে নোজোৰেগৈ। আৰু সেয়াই, বাকী সেয়া পূজা বতৰ, আৰু পূজাৰ মানে টাউনসমূহত ভিৰ বহুত বেছি। য'তে চাওঁ, যিফালে চাওঁ সেইফালে মানুহৰ দম দম। কি কাপোৰ কিনাই হওক, কি পাচলি কিনাই হওক, কি বোলে ফল মূল কিনাই হওক, কি বোলে আন কিবা বস্তু কিনাই হওক, চবতে ভিৰেই মানুহ। কল কিনিম বুলি ভাবিছিলোঁ, কিন্তু মানুহ দেখি মানে মোৰ ল'বলৈ নহ'লে আৰু। বাকী এয়া মন্দিৰলৈ আহি গ'লোঁ এতিয়া। এনেইতো সময় নাপাওঁৱেই, বোলো বজাৰ কৰিবলৈ আহোঁতে মন্দিৰত এপাক সোমাই যাওঁ। আৰু আহিলোঁ, আৰু তেনেকৈ মন্দিৰৰ পূজা চালোঁ, আৰু সকলোৰে গাত পূজা লাগিছে, মইনো কিয় বহি থাকিম ভিতৰত। সেয়াই আৰু এয়া গোলাঘাটৰ পূজা, সনাতন ধৰ্মৰ মন্দিৰত যে পাতে সেইভাগ পূজাই হয় এইবাৰ। ইমান ধুনীয়া লাগিছে গোসানী। আৰু আপোনালোকৰ ফালে পূজা বতৰ কেনেকৈ পাৰ কৰিলে এটা কমেণ্ট কৰি জনাব, আৰু মোৰ ভিডিঅ'সমূহ শেষলৈকে চাব আৰু ছাপোৰ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাকী এয়া মানুহৰ ইমানেই বেছি, মানে মই অকল মূৰবোৰহে দেখিছোঁ, বাকীও একো দেখাই নাই। এই চাপৰ হ'লোঁ যে, সেইটো এটা মানে পাপ, আৰু চাপৰ হোৱাটো পাপ। কাৰণ কেলৈ নেদেখোঁ ন একো, এনেই মানুহকে চাবলৈ অহা হৈছে, আৰু ডেৰবটীয়া হয়নো কি কৰিবা। আৰু ফুলৰ বহুত বেছি দাম। কৈছেগৈ বোলে XGF-ক বোলে গোলাপ ফুল এপাহকৈ দিব, গতিকে সেই ফুল চাই আছে, আৰু দাম দৰ পাতি আছে, আৰু কি হয় কি নহয়, ল'ব চাগে, দিব। ভালেই লাগিব বাৰু দিয়া। এই কি কয়, গোলাঘাটত কোনোবাই পূজা চাবলৈ আহিছে যদি এটা কমেণ্ট কৰিব। আৰু আজি যিহেতু বিজয়া দশমী হ'লে এবছৰলৈ নাইকৈ গ'ল, আৰু আকৌ এবছৰৰ পিছতহে পূজা আহিব। আৰু এইপিনে কিনোবোৰ খোৱা বস্তু উলিয়াইছে, চাওমিন, লেগ পিচ, কিবা কিবি। এইবোৰ আচলতে এনেকৈ থাকিলে মানে ঘিণ লাগে মানে খাবলৈ। বালি ধূলি কি পেলাই কোনোবাই যদি ফুকৈ মাৰি দিয়ে, আকৌ আহি পেলাই পৰিবহি তাতে। খোৱা নোখোৱাকৈ এনেকৈ ঘিণ লাগে মুকলিতে খাবলৈ পায়। যিমানেই যি নহওক চফা হৈ থাকিলে ভাল। আৰু বাকী এয়া আমি মানে আহোঁতে ৰাতি হৈ গ'লগৈ, আকৌ তাৰ পৰা আহি আমি চিধা মেৰাপানী আহিলোঁ গধূলি। আৰু মেৰাপানীত মানুহৰ ভিৰ মানে গোলাঘাটতকৈও বহুত বেছি, আৰু ভাল লাগে। আৰু মানে এইটো পূজা বতৰ, বছৰেকত এবাৰ আহে, ইমান ধুনীয়া লাগিছে। মণ্ডপটো ইমান বেছি স্পেচিয়েল নহয় মণ্ডপটো, কিন্তু হ'লেও ভাল লাগিছে। মানুহ বহুত বেছি। এতিয়া সাংস্কৃতিক সন্ধিয়া পাতিব, বিহু নাচৰ পৰা আদি কৰি চববোৰ হ'ব, আৰু কিবা কিবি এইবিলাক প্ৰগ্ৰেমবিলাক পাতি আছে। আৰু
তেনেকৈ আমাৰ ফালৰ পৰা মোৰ দীপলিনা ব্লগৰ ফালৰ পৰা বিজয়া দশমী বিদায় দিলোঁ। গতিকে সেইফালে উটাবলৈও নিছে আৰু আপোনালোকেও মোৰ চেনেলটো ছাপোৰ্ট কৰিব, চাব। এইফালে মুকেশ আম্বানীয়ে চাফ চিকুণত লাগি আছে আৰু দেৱী উটাবলৈ নিছে আৰু সেয়াই আজিৰ ভিডিঅ'টো। বাকী কমেণ্ট কৰিব ক'ৰ পৰা চাই আছে আৰু কিনো ক'ম আৰু। সেইফালে আমাৰ গুটিও আমি য'ত থাকোঁ তাইও আহি পেলাই একেবাৰে ওচৰতে বহি ল'বহি আৰু বিচনা একো নাচায়। অৱশ্যে আমি চাফ চিকুণকৈ ৰাখোঁ বাৰু দেই, আৰু একো এটা বস্তু থ'ব নোৱাৰোঁ। গামোচা পাউডাৰ চববোৰ তাই কামুৰি আনি ওপৰত তুলিলেহি আৰু গাৰুবোৰতো কামুৰি থাকে। শেষত গৈ থৈ এতিয়া তাৰ লগত সেয়া খেলিবলৈ লাগে। উপায় নাই আৰু কিনো কৰিব, আমাৰ এটা ঘৰৰ নিজৰ সদস্য নিচিনাই হৈ পৰিল যিহেতু, আৰু চাফ চিকুণকৈ ৰাখোঁ ন, সেইবাবে মানে বিচনাত উঠিলেও আমাৰ ঘিণ নালাগে আৰু সদায় গা পা ধুৱাই থাকোঁ আৰু তেনেকৈ তাইও আমাৰ লগতে থাকিয়ে ভাল পায় আচলতে। আৰু মেকুৰীজনীও সেই একেই। অৱশ্যে ঘৰৰ ভিতৰৰ পৰা ক'তো নাযায় বাৰু, ঘৰৰ ভিতৰত খাবলৈ দিওঁ, তেনেকৈ লাগি থাকোঁ আৰু। কিন্তু কামুৰিবলৈ আহে, ইমান বেছি দুখ নাপায়, দাঁতবোৰ অলপ কোমলীয়া হৈ আছে নহয়। কিন্তু আন মানুহৰ হ'লে একদম বখলিয়াব। বেজী দিয়া আছে যদিও হ'লেও ইমান এটা বিশ্বাস নাই, বেলেগ মানুহক দেখিলে মানে অলপ হ'লেও ভুকে আৰু খেদে।